कजरा रे तेरे काले काले नैना ओ मोरे नैना तेरे खाले खाले बेना। এই থকৰা সিংগাৰ গান খোদৰ এই মেক্সকলা নিজেতো গান মাতিব নাজানাই, বেলেগকে কয় তই। এলা বাদ দিয়া, এই আমাৰ কলাৰ কথা গম পা না নাপা? অ কলা মানে অ কালু নেকি আমাৰ লগ? এটা কথা গম পাইছে না? এ নাই গম পা নাই, কি কথা তাৰ? কালু সিংহৰ কি কথা আকৌ? শুন, এই কালু যিখিনি কাৰণে যে ছিংগিং কম্পিটিশ্যন যি চেম্পিয়ন হ'ল, তাক পাছে মুম্বাইৰ পৰাই মানুহ নিবেছি, মানে তাৰ চিলেকশ্যন হৈছে মুম্বাইত। হাও কি কয় তই? তই ক'ৰবাত মাল চাল খাইছা নেকি? নাই চোৱাৰ বাচ্চা মাল খা নাই, এইটো সঁচা নিউজ। মেক্সা কালুৰ মুম্বাইত চিলেকশ্যন হৈ গ'ল। এই তই মিছা কৈছা, বিশ্বাস হোৱা নাই মোৰ। থকৰা মানে মই মিছা কৈছো, তাৰ ঘৰৰ পৰা হোৱা আজ গম পাবি তই। চাও যো I am a disco dancer, ting ting ting, सिगरेट खाली होए कैंसर, मालिक खुशी मेरा दीवाना। অ কলা কোথায় তই? Hey Max সকলা আইল ডিস্টার্ব দিবে। ওই কালু ভাই কোটে তই? এই ঘুমে নাই কে মরম না। ও কি এর বড় কেলে এদিন দিবি বিলে। হে আলু ৰ তোৰ এটা কথা শুনছো আই। ও তই বেলে মুম্বাইত চিলেকশ্যন হলি আই, তোৰ ডাঙৰ গায়ক হৈ গলি বাল। ও তো আজি গম পালি নেকি? বহুত নিবে হই আর দিছেও না यार। শুনলে তারে ফুল মতো কি কইছিল কালে বে সিলেকশন না মুম্বাই। অ আই মেক্স সকলাই তই সঁচা কৈছলি আই। ও কালু তই এতিয়া আমাক পাৰি যাবি? এ না আপনি নরে কে পারেন কিবা চাকরি গলি আবি মতে বাসন ধরে কাপড় ধরে আবি মই দিম যা তো। এই মেক্সা এই চিংকি আৰু বেছি হলা ইয়াৰ। এই দে তই যা মোৰ কাম আছে এটা আইবই সারা। দে ভাই হ'ব দে। মেক্সা কাপোৰ ধোৱাকে ৰাখি মেক্সা দে। ए भाले लेने निकल दे मोटे गाना प्रैक्टिस करते बोले। मेरे फोटो को सीने से यार चिपका ले साया पॉफ कॉल से। आहा मोरे पीछे ना मन भागे ना मोरे। এই মেক্সকলা তাৰ কথা কিয় মজা উঠিছে আই? এই কিহৰ কথা তাই? এই বাল কালুৰ কথা তাই। কালু কি ক'লে দেখোন না তই? ও হিসে কলা কামা কাপড় ধরেছে দেখো এবার দিয়ে তার কথা। এই হ'লেও ভাই এইগিলা ভাত দিব নোৱাৰা, এইটো বাদলা ল'ব লাগিব ভাই। এ ভাই মই বাৰ আস্তে ভাবিছো কাৰণ সি আমাক ইংগি ক'ব, সি আমাৰ সৰু হৈছো আৰু বাচ্চাই। বাদলাটো ল'মে, কিবা এটা কৰিব লাগিব। ভাবছো ভাব কি কৰিম। আইডিয়া আহি গৈছে, আইডিয়া। কি ভাবলি তই? কি আইডিয়া? এই কালুৰটো এতিয়া মুম্বাই চিলেকশ্যন হ'লে এতিয়া বহুত মানুহ তাক শুভেচ্ছা দিব। আমিও কিবা এটা ধামাকা শুভেচ্ছা দি দিওঁ দে নাকি? হে শুভেচ্ছা? সি তোক ইমান বেয়াকে ক'লাক, তাৰ লগতে ময়ো আছো, সি মোকো কৈছে বেয়াকে, তই তাক শুভেচ্ছা দিবি চোৱাৰ বাচ্চা। এ শুভেচ্ছা মানে তই বুজি পোৱা নাই, ধামাকা ধামাকা ধামাকাতে তই বুজি পাই কি শুভেচ্ছা দিম, তাৰ অৱস্থা একদম বেয়া হৈ যাব। তই কৈছে তই কি কৰিবি? কি তাক শুভেচ্ছা দিবি? ধামাকা শুভেচ্ছা? শুন, তাকতো এতিয়া চবে শুভেচ্ছাত কিছুমানে মিঠাই গল্লা গামচা এলাখানটো হৈ থাকিবই না। আমি ভাবিছো আমি তাক অলপমান কিবা নিচাজাতীয় বস্তু দিম, নিচাজাতীয় বস্তু। আৰু সি যেতিয়া নিচাজাতীয় বস্তুটো খাই দিব, তেতিয়া তাক যেতিয়া মুম্বাইৰ মানুহবিলাক ইণ্টাৰভিউ থাকিব, তাৰপিছত সি দূৰতে কবাৰ কিবা বকি থাকিব, ইংগিত হ'ব। এ ভাই তো মজা লাগব ভাই, তই ভাল ভাবলি দে। কিন্তু কথাটো হ'ল যে সি আমাৰ নিচাজাতীয় বস্তু কিনকে খাব, সিটো কিবা গাধা নহয় যে ডাইৰেক্ট খাই দিব। শুন, মানে আমাৰ প্লেনটো হ'ল যে যেতিয়া আমি তাৰ কাৰণে মিঠাইৰ ডাব্বা এটা কিনি লৈ যাম, লগতে তাতে সেই মিঠাইৰ ডাব্বাটোৰ ভিতৰে অলপমান ড্ৰাগছ পাউডাৰ মিলাই দিম। সি যোনটো খায় সেইটো খাব। ভাই সি কোনোবা এটা খাব লাগিব মিঠাই। এতিয়া আমি দেৰি নকৰে তাক আমি দিওঁ ধামাকা অফিচতো যো। যো My name is Sarah, Sarah की जवानी, I'm too naughty for you, मैं तेरे हाथ ना आने। हेलो भाई आशा घৰত? এই মেক্স সকলা আৰু এলটো কি ছিল ৰে? আছা নাকি? ক'ত গেলি আই? চোৱাৰ বাচ্চা আছোৱা। কি আই তই তাকে বহিছে আই? গছবোৰ গান মাৰিছো ৰ। ই কেনে কৰে মেক্সকলাই? দে গান মাৰিছা, দে থাক। কালু পিছে আমি তোক এটা শুভেচ্ছা দিবি হ'লে তই তোৰ মুম্বাই গুচি যাবি। শুভেচ্ছা দি শুভেচ্ছা দি দেখছা বনি লাঠি খাৱা ওপৰৰ কথা কোৱাৰ লগে লগে কেনেকে চাপি উঠছি। লো শুভেচ্ছা দিওঁ, তই ভালকে গান মাৰিবি, আমাৰ গাঁৱৰ নাম ৰাখিবি। ৰাখিম কিয় নাৰাখিম? তহঁতৰ শুভেচ্ছা মই নাৰাখিম। দে কালু তই গান মাৰি থাক, আমি যাওঁ দে আৰু। যাবি নেকি? দে ভাই যাওঁ দে। কালিবা তোৰ একদম ফেমাছ হৈ গ'লি, চব মানুহ তোক শুভেচ্ছা দিছে, তোৰ গাঁৱত একদম ফেমাছ হৈ গ'লি, তোৰ যাবা আছে মুম্বাই। বাৰটা গান মাৰো ৰ। ये दुनिया पपटुल दे, ये दुनिया पपटुल दे, बेबी ढोल में सोने दी, बेबी ढोल में सोने दी।
ayo deh itu mungkin berikan mereka. Hei nek soalnya ki be upor deh saura. Oh my god golla mur favorite musuh lagan deh mata saura apa? Oh ki moza lagi sih itu kali mur awas tuh cuni aja. Hei nek soalnya gak dikembang lagi lah. Tanda muk mithe dabbatur he mithe nilor tiba mukoro bele khuid lakni kine bal. Khuabo bare hejana muktalen des. हेलो हेलो Hey, Max, हेलो I'm क्या ये fine, कालू सिंह क्या Nick, कर रहे हैं? हेलो दिस इज कालू सिंह हाउस। यस सर हम जा रहे हैं रुके आइए सर बैठे बैठे आइए। हाँ क्या अभी है कालू सिंह? हाँ सर मैं हूँ कालू सिंह की बे हुई सी नेक्स्ट क्लाइंट है मोटे गासे कम्बल एक बार लग भाई थे। आपके माँ बाप ने आपका नंबर सोच समझ के रखा कालू सिंह। हाँ नेक्स्ट है एंड मुझे को बात सुनने की नहीं। वैसे सर आप लोगों को आने में कोई तकलीफ तो नहीं हुई? हाँ नहीं तकलीफ की कोई बात ही नहीं। वैसे हम अब देर नहीं करेंगे, हम अभी आपका इंटरव्यू लेंगे, उसके बाद हम आपका सिलेक्शन डिसीजन करेंगे। ओके हाँ ठीक है सर ठीक है। नेक्स्ट नहीं तो मोर गाटू एकदम कम्बल एक बार लगा ही उसी मोर नहीं फलक मोगन दे। वैसे अब ऐसे क्यों करे, ठीक से करे रहिए। हाँ सर ठीक है एक सकला मुल्लू है वाल कम्बल एक बार गाटू। वैसे हमने आपका गाना सुना, हमें बहुत अच्छा लगा। क्या अभी आप हमारे सामने एक आप गाना गा सकते हैं? हाँ सर क्यों नहीं जरूर सुनाऊंगा। हाँ। अबे जिंदा हूँ मुझे पीने दो सुहर बच्चे पीने दो पर साथ में जी लेने दो बलहार पुटाक। हाँ वो मकसद है मुझे उल्लू है गला। अरे भाई ये तूने कौन सा गाना गाया? हाँ मुझे तो कुछ समझ में नहीं आ रहा। नहीं हमको ये गाना पसंद है, आप दूसरा गाना गाइए। जी सुनिए। जी लागे ठोकरा डिस्ट्रिक्ट जैसा सारकुल पिस्टिक जिला कोटी लागे नु। हाँ नेक्स्ट मोला क्यों बरसू? ये आप क्या गाना गा रहे हैं? हमको कुछ समझ में नहीं आ रहा। देखिए हम आपको इतनी देर से समझा रहे हैं, आपके पास सिर्फ 3 मिनट है। अगर इस 3 मिनट में आपने एक अच्छा गाना नहीं गाया तो आप रिजेक्ट हो जाएंगे। हाँ नेक्स्ट लगी हो रहे नहीं बोले 3 मिनट से। चलिए एक और गाना गाइए। हे प्रभु इबर मो पसेलो नोले मोर गोता कष्ट है ना जबो हे पोर बा लाक्सु मोय। ये दुनिया फफ्टुल्डी ये दुनिया फफ्टुल्डी हे बेबी ढोल में सोने दी हे बेबी ढोल में सोने दी ये होसी जाकी वो लोग ला मोय। छोड़िए हमें आपका गाना नहीं सुनना, आप रिजेक्ट हो गए। हाँ हमें आपका गाना नहीं पसंद है, ना ही आप रिजेक्ट हो गए। चलिए हम अब जाते हैं। वाह वाह हे तो सर बच्चा ने मुझे की वाह